সৰ্বানন্দ বা হিমন্ত দুইজনেই RSSৰ হাতৰ পুতলা RSSৰ ডিজাইন মতে কাম কৰি আছে দুইজনে ৰাইজে সৰ্বানন্দৰ কথা বিশ্বাস কৰিলে আকৌ পস্তাব লাগিব RSSৰ হাতৰ পুতলা সৰ্বানন্দ অসমত বিজেপিৰ দিন বেয়া লৈ আহিছে তাকে দেখি RSSে সৰ্বানন্দক শিকাই বুজাই সংস্কাৰৰ কাহিনী কৈছে আমাৰ বাবে বিজেপিয়ে বেয়া কি সৰ্বাৰ নেতৃত্বই হোক বা হিমন্তৰ নেতৃত্বই হোক মুঠৰ ওপৰত সাম্প্ৰদায়িক দল বিজেপিক ৰাইজে আৰু কোনেদিনে বিশ্বাসত লোৱা উচিত নহয় কাৰণ সৰ্বানন্দ সোণোৱালে আন্দোলনত 5জন অসমীয়া ডেকাক সৈন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰোৱালে তেতিয়া ক'ত গৈছিল সৰ্বানন্দৰ সহনশীলতা ক'ত গৈছিল সৰ্বানন্দৰ ৰাইজৰ প্ৰতি থকা ভক্তি সৰ্বানন্দই এতিয়াহে বুজিলে নেকি যে ৰাইজক ভৰিৰ তলত ৰাখিব নালাগে আন্দোলনৰ সময়ত নুবুজিলে কিয় মুঠৰ ওপৰত ৰাইজে সৰ্বানন্দৰ কথা বিশ্বাস কৰিলে আকৌ পস্তাব লাগিব এটা মিডিয়াত সত্যৰঞ্জনে সৰ্বাৰ হৈ ওকালতি কৰাৰ কাৰণ ৰাইজে বাৰু বুজিছেনে আজি কিছুদিনৰ আগতে সত্যৰঞ্জনে হিমন্তক সমালোচনা কৰোঁতেই মই লিখিছিলোঁ যে সত্যৰঞ্জন বোলাটোক সৰ্বাই পুহি ৰাখিছে এটা প্ৰমাণ হৈ গ'ল যে সত্যৰঞ্জন নামৰ বিভেদকামী মানুহটো সৰ্বাৰ মানুহ গতিকে ৰাইজে ভাবক সত্যৰঞ্জনৰ গুৰু সৰ্বানন্দ সোণোৱাল কিমান সংস্কাৰী মানুহ RSSৰ মূল লক্ষ্য ক্ষমতা আৰু হিন্দুত্ব হিমন্তক ৰাইজে বেয়া পাবলৈ আৰম্ভ কৰাত RSSে এবাৰ সৰ্বানন্দৰ মুখেৰে সংস্কাৰৰ কথা কৈছে সৰ্বানন্দ আৰু হিমন্ত দুইজনেই RSSৰ মহৰা RSSৰ ডিজাইন মতে কাম কৰি আছে দুইজনে যেতিয়া এজনৰ কামে ৰাইজক অসন্তুষ্ট কৰিবলৈ ধৰিব তেতিয়া RSSে আনজনক প্ৰক্ষেপ কৰিব মেন মগজ আৰু প্লেনিং কিন্তু RSSৰ ৰাইজে কথাবোৰ নুবুজিলে বিপদ ৰাইজৰ সৰ্বানন্দ বা হিমন্ত কোনো এজনো স্বাধীন নহয় দুইজনেই RSSৰ হাতৰ পুতলা সাম্প্ৰদায়িক তথা মুছলমানৰ শত্ৰু RSS ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ সপোনত পাগল হৈ পৰিছে কথাষাৰ ৰাইজে মনত ৰখা দৰকাৰ পিছে এই কথা আমাৰ নহয় এয়া হ'ল বিশিষ্ট লেখিকা শিখা শৰ্মাৰ এটা ফেচবুক পোষ্টহে